অহা কাইলে যেহেতু গৰু বিহু সো এতিয়া কাম কাজ কৰি লৰালৰিকে বাৰ লগত যাবলৈ ওলাইছো বজাৰলৈ বুলি পিছে কাপোৰ কানি কিনিবলৈ নহয় দেই ঘৰৰ বজাৰহে তো সন্ধিয়া প্ৰায় 4টা মানে বাজিব হ'ল তো বজাৰলৈ বুলি আহিলো দুইজনী আৰু বজাৰখনত আহি পেলাই ইমানেই ভিৰ কাৰণ বহাগৰ বিহুত প্ৰত্যেক ঘৰৰ মানুহে ওলাই আহে আৰু প্ৰত্যেককে কিবা নহয় কিবা কাপোৰ কানি এটা হলো কিনেহি সেইকাৰণে বহুত বেছি ভিৰ আৰু ফাৰ্ষ্টতে আমি আহিলো চিৰামুৰি লবলৈ কাৰণ কাইলে জলপান খাব লাগিব তো চিৰামুৰি মায়ে মানে গোটে লিষ্টখন দিয়ে পঠাইছে আমাক তো চিৰামুৰি ললো আৰু ঘৰত যেহেতু দুজনীকে গৰু আছে তো গৰুক গা ধুৱাব লাগিব কাইলে আৰু অলপমান বস্তু বাৰু পাপাই ললে তো অলপমান আমি লবলগীয়া আছিল সো ইয়াতে আহিলো আৰু বজাৰখন যে সঁচাকে বিহুৰ টাইমত ইমান ধুনীয়া লাগে আপোনাক কি নালাগে প্ৰত্যেকটো বস্তুৱে আপুনি বজাৰত পাব আৰু বিহুৰ দিনাখন আমাৰ ঘৰত মায়ে ৰাতিপুৱাৰ টাইমতে ঘৰত অকমান প্ৰসাদ দিয়ে তো তাৰ কাৰণে কল ললো ইয়াত আহি পেলাই আৰু এফালেও আহিলো অকমান কিবা মনি কেনেকুৱা কি ওলাইছে চাইছো কিন্তু মোৰ লোৱা নহলে যেহেতু মোৰ ওচৰত এনেকুৱা প্ৰায় কালেকচন বিলাক আছে তো অকমান ভিডিও কৰি ৰাখিলো আৰু খুব ধুনীয়া মানে ভাল লাগিছে বজাৰখনলৈ আহি পেলাই আৰু তাৰ পিছত বায়ে ক'লে যে ফলমূল কেইটামান লৈ যাওঁ ঘৰলৈ বুলি আৰু এফালে দুইজনীয়ে ফলমূল ললো পিছে আপোনালোকে বিহু বজাৰ কৰিলে নে নাই কৰা কোনে কোনে কি ললে জনাব মইও আপোনালোকক যিমান পাৰো দেখাইছো আৰু একেবাৰে শেষত ডিসপোজেল ললো যেহেতু ঘৰত ভাত খাবলৈ একদিন আলহী আহিব পাৰে তো ভাত খাবলৈ বুলি ডিসপোজেল ললো আৰু হিন্তে মই আপোনালোকক দেখাও এটা টকা কিনিলো বিহু মাৰো বা নামাৰো পাছৰ কথা কিন্তু টকাটো মোৰ খুব পছন্দ হ'ল তো টকাটো ললো আৰু টকাটো দেখি পেলাই সেই দোকানী দাদাজনেও কিন্তু বজাই চালে আৰু একেবাৰে শেষত বায়ে ক'লে যে হাঁহৰ মাংস অকন লৈ যাওঁ ভাত খাবলৈ বুলি তো দুইজনীয়া হাঁহৰ মাংস লবলৈ আহিলো সো আপোনালোকে বজাৰ কৰিলে না নাই কৰা জনাব মইতো আজি ঘৰৰ বজাৰে কৰিলো সো ইমানে আছিল বাই